নমস্কাৰ আপোনাৰ সন্তান বাৰু খুব সোনকালে ডিস্ট্ৰেক্ট হৈ যায় নেকি আপোনাৰ সন্তান এটা জায়গাত ভালকৈ বহি থাকিব নোৱাৰে নেকি আপোনাৰ সন্তান একেৰাহে একে থিৰে নাথাকি ইটো হিটো কিবা কিবি কৰি থাকে নেকি আৰু এনেকুৱা বহুত আছে যেটো টপিকৰ বিষয়ত আজি আমি আলোচনা কৰিম আমাৰ আজিৰ টপিকটো হৈছে ADHD এতিয়া মই আপোনালোকক কোৱাৰ আগতে কওঁ যে এই টপিকত বহুত পেৰেন্টছে গমেই নাপায় দুই এজন যিসকল অলপ কনসাৰ্ন আছে নিজৰ ল'ৰা ছোৱালীক লৈ তেওঁলোকৰ এই বিষয়ে জানে আৰু দুই এজন পেৰেন্টছে মোক এই বিষয়ত ভিডিঅ' বনাবলৈ কৈছে সেইকাৰণে আজি আপোনালোকৰ অনুৰোধত মোৰ এই বিশেষ এটা ৰিসাৰ্চৰ ফালৰ পৰা আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো এইটো ভিডিঅ'টো ADHD Attention Deficit Hyperactive Disorder মেম এটো কি হয় এটো কিবা বেমাৰ নেকি নো এটো কোনো ধৰণৰ বেমাৰ নহয় এটো অলপমান এটা আমাৰ আপব্ৰিঙিঙত হোক বা আমাৰ চাৰিওদিশৰ পৰিবেশ হোক বা জন্ম হোৱাৰ আগৰ সন্তানৰ দুই এটা মিষ্টেকৰ কাৰণে এনেকুৱা ল'ৰা ছোৱালীৰ মাজত দেখা পোৱা যায় এতিয়া এটো আমি খুব সোনকালে ইয়াৰ পৰা আমি মানে ল'ৰাটোক মুক্ত কৰিব পাৰো আমি আজি বিষয় আলোচনা এইটো বিষয় আমি আজি আলোচনা কৰিম বহুত পেৰেন্টস আছে যিসকল পেৰেন্টসে এই বেমাৰটোৰ বিষয়ে নেজানে আৰু নজনাকৈ ল'ৰা ছোৱালী বিলাক ইমান ভাল এটা কোৱালিটি থকাৰ পাছতো তেওঁলোকৰ ল'ৰা ছোৱালী জীৱনত সাফাৰ কৰিব লগা হ'ল আচ্ছা মেম আপুনিতো কৈছে যে এটো এটা ডিসঅৰ্ডাৰ হয় আৰু আপুনি কৈছে যে ইমান ভাল এটা একচুৱেলি মই কেলে ক'বলৈ বাধ্য হৈছো কাৰণ লাষ্ট যেটো এপিসোড মই আপোনালোকৰ লগত আলোচনা কৰিছিলো সেই এপিসোডত মই আপোনালোকক এলবাৰ্ট আইনষ্টাইনৰ কথা আপোনালোকৰ সন্মুখত মই এক্সপ্লেইন কৰিছিলো তেওঁ সৰু কালত কেনেকুৱা আছিল ঠিক তেনে ধৰণে আজি মই আৰু এজন মহান ব্যক্তি দ্য ৰিচেষ্ট পাৰসন যাৰ নাম কোৱাৰ লগে লগে একেবাৰে পইচাৰ বৰষুণ হোৱা নিচিনা লাগি যায় বিল গেটছ হু বিল গেটছ ইয়েস ঠিকে শুনিছে এই বিল গেটছ এনেকুৱা এজন ব্যক্তি যিনে কম্পিউটাৰৰ মাইক্ৰসফট যোনে দি আমাক আজি পৃথিৱীখন আমাৰ হাতত তুলি দিয়া নিচিনা হৈছে ইয়াৰ পাছতে লাহে লাহে মোবাইল ফোন আহি গ'ল তেনেকুৱা বহুত কিছু তো এই বিল গেটছ সৰু কালত এনেকুৱাই ADHD ডিসঅৰ্ডাৰত তেওঁ মানে ভুক্তভোগী আছিল কিন্তু তেওঁ এই যেটো প্ৰবলেম তেওঁ আছিলে সেই প্ৰবলেমটো তেওঁ নিজৰ পাৱাৰ বনাই ডাইৰেকশন দি এটা উচিত ৰাস্তা প্ৰদান কৰি আজি সাকসেসফুল আৰু আমি সকলোৱে তেওঁ চিনি পাওঁ এতিয়া মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো এই যেটো ADHD প্ৰবলেম যাৰ ল'ৰা ছোৱালী আছে এটা আপোনালোকেটো গমে পোৱা নাই চাগে আচ্ছা মোৰ ল'ৰাটো আছে নে নাই মই কেনেকৈ গম পাম ৰব মই আছো নহয় মই আপোনালোকক কম আপোনালোকৰ সন্তানৰ গাত ADHD আছে নে নাই বা এইখিনি আছে নে নাই ঠিক আছে কিন্তু আপোনালোকৰ মই এটা অনুৰোধ কৰিব বিচাৰিম যিসকল পেৰেন্টছে সৰু সৰু টিপছৰ কাৰণে বিচাৰি ঘূৰি ফুৰিছে তেতিয়াহলে এই ভিডিঅটো তেওঁলোকৰ কাৰণে নহয় এই ভিডিঅটো প্ৰকৃত যিসকল পেৰেন্ট যিসকলে ল'ৰা ছোৱালী কনসাৰ্ন কৰে ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা ভাবে কিয় মোৰ ল'ৰাই ইমান দেৰিকে কথা পতা আজিলৈকে এতিয়ালৈকে কথা পতা নাই কিয় মোৰ ল'ৰাটোৱে ইমান বেছি উৎপাত কৰে কিয় মোৰ ল'ৰাটোৱে কথা ক'লে মানে নুশুনে এনেকুৱা চিন্তা কৰি থকা পেৰেন্টস সকলৰ কাৰণে এই ভিডিঅটো যিসকলে ৰিলছ চাই মানে ল'ৰাটোৰ সমস্যা সমাধান কৰিম বুলি ভাবিছে তো তেওঁলোকৰ কাৰণে ক্ষমা কৰিব এই ভিডিঅটো নহয় আৰু যদিহে আমাৰ চেনেলটো নতুন তেতিয়ালে সাবস্ক্ৰাইব কৰিব আৰু এই আমাৰ চেনেলটোৰ পৰা যি ৰেভিনিউ কালেক্ট হ'ব সেই ৰেভিনিউৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীক ফ্ৰী এডমিশন দি ফ্ৰী এডুকেশ্যন দিয়া হয় সো সেইকাৰণে সহায় সহযোগিতা আগবঢ়াও আৰু আমি যাতে এটি সুস্থ আৰু সবল পৰিৱেশৰ দিশে আমাৰ ল'ৰা ছোৱালীক যাতে লৈ যাব পাৰো সো ভিডিঅটো আৰম্ভ কৰো তো আমাৰ এই Attention Deficit Hyperactive Disorder বিশেষকৈ তিনিটা মেইন আমাৰ দেখা পোৱা যায় which is called inattentiveness চিন্তা নকৰিব মই অসমীয়াত কৈ দিম কিন্তু মই ইংলিছত ওয়াৰ্ডছ খিনি মই কৈ দিছো আৰু যদি আপোনালোকে পাহৰি যাম নিচিনা লাগিছে তেতিয়াহলে কপি পেন্সিল লৈ লওক বেছি দেৰি নকৰো inattentiveness নেক্সট আছে hyperactive আৰু তাৰ পাছত আছে impulsiveness এতিয়া এই গুটেইখিনি কথাত আপুনি এটা চাওক
যে ইনএটেন্টিভনেছ মানে তেওঁ এটা জেগাত নিজৰ মাইণ্ডটো ৰাখিব নোৱাৰে ল'ৰা ছোৱালীয়ে আচ্ছা আপুনিতো ভাবিছে চাগে আচ্ছা এইটোতো মোৰ ল'ৰাটোতো সঁচাই কৈছে ৰ'ব সব নাথাকিব পাৰে দুই এটা প্ৰব্লেম থাকিব পাৰে কিছুমান ল'ৰা ছোৱালী গাত সেই বুলে যে আপোনাৰ সন্তানে মানে এই ডেফিচিয়েট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰত আছে বা ADHD হয় বুলি আপুনি মানি নল'ব এই গোটেইখিনি আপোনালোকে চাই ল'ম ভিডিঅ'টো চাওক তাৰপিছত আপুনি ক'ব ডিসাইড কৰিব যে আপোনাৰ সন্তানটি হয় নে নহয় দুই এটা আপোনালোকৰ মেচ হ'ব পাৰে আৰু এটা আছে অটিজিম আৰু ADHD দুইটাৰ মাজত অলপ ডিফাৰেন্স অটিজিমৰ হোৱাটো ADHD নহবও পাৰে ADHD যেটো হয় হেতু অটিজিম নহবও পাৰে অটিজিম ইজ অলসো আ দিস কাইন্ড অফ এ ডিসঅর্ডার কিন্তু তাতো একো প্ৰবলেম নাই জিনিয়াস মানুহৰ মানে আপুনি ভাবি লওক এইখিনি প্ৰবলেম যদি আছে তেতিয়াহলে এইখিনি ল'ৰা ছোৱালী গাত মানে জিনিয়াস হোৱাৰ কেপাসিটি আছে খালি আমি ৰাইট ডাইৰেকশন এটা দিব লাগে এই ৰাইট ডাইৰেকশনটো যদি দি দিও তেতিয়াহলে এই ল'ৰা ছোৱালীবিলাক ইন ফিউচাৰে গৈ প্লানি কি হয় জিনিয়াস হয় ঠিক আছে সো নো ওয়েৰি ওকে সো আমি ইয়াত পাইছো যে ইনএটেন্টিভনেছ মানে ইজিলি ডিস্ট্ৰেক্ট হৈ যায় পতককে কোনোবাই কিবা এটা কৰি আছে লগালগ আপোনাৰ সন্তানটি কি হৈ গৈছে ডিস্ট্ৰেক্ট হৈ গৈছে নেক্সট ইয়াৰ পাছতে আছে কেয়াৰলেছ মিস্টেক মানে সৰু মিস্টেক কিছুমান কৰি দিয়ে আপুনি আজি তাক গালি দিলে নকৰিবা বুলি বা আপুনি মানা কৰি দিলে নকৰিবা কিন্তু নেক্সট ডে আকৌ হি কৰিবলৈ ষ্টাৰ্ট কৰে মানে হি পাহৰি যায় লাগিলে আপুনি দুসাত পিটি দিলে দুদিনৰ পিছত আকৌ হি পাহৰি যায় যে মই যে এটো কামৰ কাৰণে মানে কি পাইছিল পানিশমেন্ট পাইছিল সো সেম থিং আকৌ হি কৰা ষ্টাৰ্ট কৰে মানে বা স্কুল হোমৱৰ্ক এনেকুৱা বিলাকতো ভুল কৰে নেক্সট আছে ফৰগেটফুল অৰ লুজিং থিংস আৰু নিজৰ বস্তু যতে ততে পেলাই দিয়ে আৰু মনত নাথাকে ক'ত থৈ দিলে মানে তেনেকুৱা সম্ভালিব নেজানে আল্টিমেট তেনেকুৱা বুলিও ক'ব পাৰি আৰু নেক্সট unable to stick to a task or a time consuming আৰু যিকোনো এটা টাস্ক যেনেকৈ আপুনি এটা টাস্ক দিলে মোৰ ওচৰত এটা এতিয়া এটো আছে মই আপোনালোকক আগত কৈছিলো যে আপোনালোকে কৈছে নে কিউবিক ৰুবিক্স কিউবটো আপোনালোকে মই মিলাবলৈ দিছো মইতো মিলাব নোৱাৰো দে মই এতিয়া আপোনালোকক দেখুৱাইহে দিছো কাৰণ সৰুতে অলপমান মিলাইছিলো এতিয়াতো মানে অলপমান টাইম লগাব লাগিব তো এনেকুৱা যেটো মিলাই থাকে তো তাতো মানে হি অলপ দেৰি পিছত তাৰ আমনি লাগিব আপোনালোকৰ বহুত অল পেৰেন্টছৰ কমেন্ট আহিছে যে আৰু আপোনালোকৰ এতিয়াই মই কৈ দিছো ভিডিওটো হেক কৰালে বাদ চাই থাকিব বহুত বিলাক ডাঙৰ পইণ্ট থাকিব পাছলে আপোনালোকে এতিয়াৰ যি প্ৰশ্ন এতিয়া উদয় হৈছে লগালগ আপুনি কোৱেশ্চন কৰি ৰাখি থৈ দিয়ক ইন ফিউচাৰে কি ভিডিও বিচাৰে আপোনাৰ ল'ৰাটো কেনেকুৱা হয় সেইখিনি ভিডিওৰ কমেন্টত আপোনালোকে এতিয়াই লগে লিখি দিয়ক আকৌ অলপ দেৰি পিছত আকৌ এটা কমেন্ট কৰিব হেখলৈকে আপুনি কমেন্ট এটাই কৰি থাকিব পাছৰখিনি থাকি যাবগে সেইকাৰণে পৰাপক্ষত 3-4টা যিমান পাৰে আপুনি কমেন্ট কৰিব পাৰে আৰু মই সকলোৰে কমেন্ট বিলাক পঢ়ো আৰু সমস্যাবিলাক সমাধান কৰিবলৈ কাৰণেও চেষ্টা কৰো তো এতিয়া এটো দি দিছে আপুনি এটো কি হ'ব 5-10 মিনিটৰ পিছত হি মন নাযায় আৰু কৰিব কাৰণে তাৰ মানে তাত লাগি নাথাকে আকৌ দ্বিতীয়তে আপুনি চাব আপুনি কেতিয়াবা শ্বপিং মলত লৈ গ'ল কোনোবা এটা মাৰ্কেটত লৈ গ'ল কি কৰে এটো মোক লাগে আপুনি ভাবিলে আচ্ছা ল'ৰাটোক বক্সিং বেগ এটা লাগে বুলি কৈছে তো মেবি চাগে বক্সাৰ হ'ব মোৰ ল'ৰাটো আপুনি কিনি দিয়াৰ পিছত ঘৰত থলে খুব বেছি দুদিন হি খেলিলে তাৰপিছত তাৰ মনটো নাই so that is also a inattentiveness ত পৰিব next আছে যে unable to listen মানে কোনে কি কথা কৈ আছে তাৰ একো ধ্যান ধাৰণা নাই কি ইনস্ট্ৰাকশন দিছে তাৰ একো ধ্যান ধাৰণা নাই ইফালে কৈছে তো নাযাবি আকৌ দেই হেফালে বাবা তুমি নাযাবা হেফালে এনেকৈ আছে তুমি পঢ়িবা অলপ দেৰিতে তুমি আপুনি মাত শুনিছে কান্দা তাৰপিছত দেখা পাইছে য'ত আপুনি নাযাবলৈ কৈছে তাতে গৈ পেলাই হি পঢ়ি আছে তাৰ মানে আল্টিমেট আপোনাৰ কথা হি ইনস্ট্ৰাকশনটো তাৰ ব্ৰেইনত সোমাব গ্ৰহণ কৰিব পৰা কেপাসিটি ল'ৰাটোৰ নাই তো that is also a symptoms of ADHD difficulty of organizing task যিকোনো কামটো কৰিবলৈ দিছো হেতু মানে অৰ্গানাইজ কৰিব পৰা নাই ঠিক আছে এইটো কিছুমানৰ গাত থাকিবও পাৰে নাথাকিবও পাৰে যিকোনো টাস্ক মানে দিছে হেতু অৰ্গানাইজ কৰি প্লানি একেলৈ কৰি প্লানি ঠিককে ৰাখিব পৰা কেপাসিটি তাৰ নাই ঠিক আছে ইয়াৰ পাছতে আমি অলপমান কুইকলিও যাবৰ কাৰণে চেষ্টা কৰিম হেকাৰণে কৈছো যদি বুজি পোৱা নাই তেতিয়াহলে কাইন্ডলি কমেন্টৰ তলত লিখি দিব কুইকলি ঠিক আছে আপোনালোকৰ কমেন্ট ইজ ভেৰি ইম্পৰ্টেন্ট তেতিয়া মই গম পাম আপোনালোকে কিমান বুজি পাইছে নেক্সট হৈছে হাইপাৰ এক্টিভ আচ্ছা হাইপাৰ এক্টিভ এইটো এটা ডাঙৰ এটা সমস্যা হাইপাৰ এক্টিভ এনে গমে পাইছে আপুনি হাইপাৰ এক্টিভ বহুত বেছি এক্টিভ যিমান থাকিব লাগে তাতকৈ বেছি এক্টিভ মানে হাইপাৰ এক্টিভ unable to sit still and come quiet মানে আপুনি কৈছে যে ঐ ভাই বেটা তুমি ইয়াত বহি থাকা মামি এটো কৰি আহো
পাপাই এইটো কৰি আহোঁ। যেতিয়া আপুনি ঘূৰি আহিছে দেখা পাব লৰাই উৎপাত কৰি ইটো পেলালে অৱস্থা নাই। তো মানে সি এটা জেগাত কি কৰি থাকিব নোৱাৰে, ষ্টিক হৈ বহি থাকিব নোৱাৰে, আপুনি যিমানেই নকওক কিয়। আৰু পানিছমেণ্ট দিও লাভ নাই, কাৰণ ইয়াতো তাৰ পানিছমেণ্টৰ তাৰ ইনষ্ট্ৰাকশ্যন সি ল'ব পৰা কেপাচিটি তাৰ নাই, কি কৰিব নহয়? য়েছ। নেক্সট আছে কনষ্টেণ্টলি ফিজিটিং, মানে ৰেষ্টলেছ। কি হয়? ৰেষ্টলেছ মানে ৰেষ্টে নাই, এনি টাইম দৌৰা দৌৰি এনেকৈ কৰিয়ে থাকিব। क्या करेंगे आप? ঠিক আছে, উপায় নাই। তাৰ পাছত এক্সেসিভ ফিজিক্যাল মানে এক্টিভিটি, ফিজিক্যাল এক্টিভিটি বহুত কৰি ভাল পায়, মানে ইফালে দৌৰিলে সেইফালে দৌৰিলে, সেইটোৱে আৰু ৰেষ্টলেছ এক্টিভিটি কৰিব। তাক ভাগৰ বোলা বস্তুটো সি ফিলে নকৰে, মানে অভাৰ এক্টিভ। তাৰ ভিতৰত যিখিনি এনাৰ্জি আছে সেই এনাৰ্জিখিনি উলিয়াও কৰি থাকে। এতিয়া আপোনাৰ ওচৰত টাইম নাই, ঘৰৰ ফেমিলি মানুহৰ ওচৰত টাইম নাই, কি কৰিব লৰাই? তো উপায় নাই, তেনেকৈ উল্টা পুল্টা কিবা কিবি কৰে। যিটো নালাগে কৰিব বুলি ক'ব, ইনষ্ট্ৰাকশ্যন ল'ব পৰা কেপাচিটি তাৰ ওচৰত নাই, সি কৰি দিয়ে সেইটোৱে। ঠিক। ইয়াৰ পাছত আছে ইম্পালচিভনেছ, আনএবল টু কনচেনট্ৰেট অন এ টাস্ক। ইয়াতো এটা আছে, এইবিলাক মেটচে হৈছে আৰু যে কনচেনট্ৰেট কৰিব পৰা নাই যিকোনো এটা টাস্কত, দি দিছে সেই টাস্কটো কনচেনট্ৰেট কৰিব পৰা নাই। আৰু নভব এক্ট, মানে নভবা নিচিন্তাকৈ। আৰু কিছুমান এনেকুৱা নিচিনাও হয় যে নিজৰ বস্তু নে কাৰ বস্তু চিনি নাপায়, মুঠতে আনৰ বস্তু দেখিলে মোক লাগে সেইটো মুঠতে লৈহে এৰিব। কেতিয়াবা আকৌ নোপোৱাকেও লৈ ল'ব পাৰে। এনেকুৱাও ঘটনা কেতিয়াবা সংঘটিত হয়। আৰু কিছুমান এনেকুৱা কাৰ্যও কৰি দিব পাৰে যিটো তাৰ জীৱনত মানে ৰিস্ক আহি যায়। এনেকুৱাও ঘটনা কেতিয়াবা সংঘটিত কৰি দিয়ে এনেকুৱা ল'ৰা ছোৱালী। মেম আপুনিতো কৈ দিলে গোটেই কথাখিনি ঠিকে আছে, এতিয়া এইখিনিৰ উপায় কি? ঠিক আছে, মোৰ ল'ৰাটোৰ আছে, কি কৰিব এতিয়া? মাসলা হে, অলপমান আমি তাৰ ওপৰতো কনচাল্ট কৰিম। এতিয়া এইবিলাক হোৱাৰ কাৰণ কি? আপুনিতো ভাবিব পাৰে মোৰ ল'ৰাইহে কিয় এইটো? তো মোৰ ল'ৰাইহে কিয়ত এতিয়া এটা আছে যে আপোনাৰ ল'ৰা কিয় নেক্সট এইটো মষ্টলি ইনহেৰিটেড, মানে এইটো পেৰেণ্টছৰ বংশৰ কাৰোবাৰ গাত থাকিলেও এই বস্তুটো আহি যায়। এতিয়া আপুনি ভাবিব আমাৰ বংশটোতো কোনো নাই, একচুৱেল আছিল, তেওঁ আপোনালোকে নাজানিব। কাৰণ সৰু সময়ত তেওঁ আছিল, হৈ তেওঁ কোনোবা এটা ক্ষেত্ৰত মানে হোৱা নোহোৱাকে তেওঁ ভাল হৈ গ'ল কিবা এটা কাৰণত, সৰু সময়ত তেনেকুৱাও হ'ব পাৰে। কিন্তু আপুনি এতিয়া মানুহজন নহ'বও পাৰে তেনেকুৱা। কিন্তু এটা কথা আকৌ, এডাল্টৰো ADHD প্ৰব্লেম থাকে, এডাল্ট টিনেজৰো থাকে, এডাল্টৰো থাকে। খালি এতিয়া আমি সৰু ল'ৰা ছোৱালীৰ কথা পাতিছোঁ, প্ৰয়োজন হ'লে মই এডাল্টৰো কথা পাতিম। ঠিক আছে। আৰু নেক্সট, ইউজ ড্ৰাগছ ডিউৰিং প্ৰেগনেঞ্চি। যদিহে প্ৰেগনেঞ্চিৰ সময়ত এলকহল খাইছে, ড্ৰাগছ খাইছে বা তেনেকুৱা নিচাযুক্ত বস্তু যদি গ্ৰহণ কৰিছে, তেতিয়াহ'লে মই ক'ম যে ডেফিনেটলি আপোনাৰ মানে সন্তানৰ এইবিলাক মানে এই ডিছঅৰ্ডাৰটো হোৱাটো অলমষ্ট মানে 90-95% পচিবিলিটি আছে। So be careful. ঠিক আছে। নেক্সট ইয়াৰ পাছতে আছে যে বৰ্ন বিফৰ টাইম, আৰু জন্ম অলপমান কম সময়তে জন্ম হৈ গৈছে, আমি কওঁ যে 9 মান্থ লাগে বা তেনেকৈ যিটো আমি টাইম ঠিক কৰা আছে, সেই টাইমতকৈ আগত যেতিয়া বেবীৰ মানে জন্ম হৈ যায়, তেতিয়াও এই ডিছঅৰ্ডাৰবিলাক দেখা পোৱা যায়। চ' এতিয়া ইয়াক ডায়গনাইজ কেনেকৈ কৰিম? ডক্টৰৰ ওচৰত যাব লাগিব, কি কৰিব লাগিব? ডেফিনেটলি। কিন্তু তাৰ আগতে এইটো মই আপোনালোকক কৈ দিওঁ, এইটো কেৱল ডক্টৰে ভাল কৰিব পৰা ডিছঅৰ্ডাৰ নহয়। हाँ तो फिर क्या करेंगे? आपने तो डेफिनेटली भाविছে अरे तो फिर मैम क्या करेंगे हम लोग? ঠিক আছে। তো ইয়াত একো প্ৰব্লেম নাই, আমি প্ৰথমে ডক্টৰ কনচাল্ট কৰি লওক এবাৰ, একো আপত্তি নাই। আৰু যিখিনি আজি এতিয়া ইয়াৰ পাছত আলোচনা কৰিম সেইখিনি আপুনি ঘৰত কৰি থাকিব পাৰিব লাহে লাহে। মানে আপুনি মেডিচিন আপুনি ট্ৰাই কৰিব পাৰিব। মেডিচিন মানে বিশেষ তেনেকুৱা কি আৰু ব্ৰেইন এবিলিটিক লৈ মানে কেনেকৈ পে এটেনশ্যন কৰিব লাগে, সেলফ কন্ট্ৰোল কেনেকৈ কৰিব লাগে, সেইবিলাকৰ ওপৰত আমি কোৱেশ্যন হ'ব। বিহেভিয়াৰ থেৰাপি দিব, ঠিক আছে, বিহেভিয়াৰ থেৰাপি দিব। পেৰেণ্টছক মানে কোচিং কৰি দিব, পেৰেণ্টছক মানে গাইড কৰি দিব যে আপুনি এনেকৈ কৰিব, তেতিয়া ল'ৰা ছোৱালী ঠিক হ'ব। ডায়গনাইজৰ মানে এইটোৱে তেওঁলোকৰ ADHDৰ মানে নিয়মটো। ঠিক আছে। তো ইয়াৰ পাছতে আমি তেতিয়াহ'লে পেৰেণ্টছসকলে মষ্টলি কি কৰিব পাৰোঁ? ইয়াত বিশেষকৈ
কি হয় কিহৰ কাৰণে হ'বলৈ পাইছে এইটোতো এটা আছে ইয়াৰ পাছত আৰু কিছুমান আছে ইয়াৰ ৰিজন ঠিক আছে হেতু কম তাৰ পাছত আমি কম যে কি আমি কৰিব লাগিব যেনেকে ইনফোবেচিটি মানে কি হৈছে আজিকালি আমাৰ এই যেটো হাইপাৰ এক্টিভ ল'ৰা ছোৱালীবোৰ ইমান এক্টিভ কিহৰ কাৰণে আপুনি ভাবিছক আপুনি কুকাৰৰ ভিতৰত কি ৰাখি দিছে পপকৰ্ন ৰাখি দিছে আৰু পপকৰ্নটো আপুনি জুইত দি দিছে হিট পাই গৈছে পপকৰ্নখিনি কি কৰিছে পুৰা ফুটিছে হয় নে নহয় আপুনি তাত এফালে দি এটা প্ৰেছাৰ দিছে এনাৰ্জি দিছে তো ডেফিনেটলি ই এফালে ৰিয়েকচন হ'বই এতিয়া আমাৰ সন্তানে আজিকালি আপোনালোকেতো 1.5-2 বছৰ মই কওঁহে জিৰ' স্ক্ৰিনিং টাইম দিব কিন্তু আপুনি কণ্ট্ৰল কৰিব নোৱাৰে মই জানো আপোনাৰ সন্তানক আপুনি নিজে চাই ল'ৰাটোক এনেও দিবলৈ বাধ্য মোবাইল ফোন তো মোবাইলতে হওক বা মোবাইলৰ ছ'চিয়েল মিডিয়াতে হওক টিভিয়ে হওক আমি বা আজিকালি পেৰেণ্টছ বিলাকে বহুত জেগাই ফুৰিবলৈও যায় ল'ৰা ছোৱালীক লৈও যায় তেনেকুৱা ক্ষেত্ৰতো কি হয় আমাৰ ইনফৰমেশ্যনটো আমি ভাৰ্ষ্ট মানে এমাউণ্টত আমি পাওঁ মোবাইলৰ পৰাও পাওঁ টিভিৰ পৰা পাওঁ কাৰ্টুন চালে মানে তাৰ পৰা পাওঁ আৰু তাৰ লগতে আমি ফুৰা চকা আজিকালি নতুন পেৰেণ্টছে ফুৰিবলৈ মেলিবলৈ লৈ যায় তাৰ পৰাও পাওঁ আৰু চাৰিও দিশে আমাৰ পেৰেণ্টছসকলেও আজিকালিতো আগৰ পেৰেণ্টছতকৈ আপোনালোক আগবঢ়া আপোনালোকৰ মাজত আলোচনা হয় জইণ্ট ফেমিলি হ'লে আলোচনা হয় সেই আলোচনাৰ পৰা বহুতো কথাবিলাক নতুন কথা গম পাই ল'ৰাৰ ভিতৰত মানে ভৰি থাকে আগত আমি যিটো সময়ত এবছৰত আমি যিখিনি কথা শিকো আজিকালি ল'ৰা ছোৱালীয়ে মানে এমাহতে শিকি পেলাই সেইবিলাক কথা এতিয়া শিকাৰ পাছত সেইখিনি কৰবাততো এপ্লাই কৰিব লাগিব ক'ত এপ্লাই কৰিবৰ কাৰণে আপুনি না তো বাহিৰত ল'ৰাটোক লৈ গৈছে তেনেকুৱা মানে খেলিবৰ কাৰণে না লগৰ এগালমান লগ পাইছে আগৰ সময়ত আপুনি যেতিয়া সৰু আছিলে তেতিয়া স্কুলৰ পৰা ছুটি হোৱাৰ পাছত ফিল্ডত যায় গোটেই বান্ধি আপুনি ফুটবল খেলিবলৈ যায় কিন্তু আজিকালি ল'ৰাক আপুনি ভয় খায় আপুনি দিব নিবিচাৰে স্কুল বেলেগ হ'লে আপুনি পঠিয়াব নিবিচাৰে এই স্কুলটো বেয়া স্কুলত পঢ়ি আছে প্ৰাইভেট স্কুলত পঢ়ি আছো মোৰ ল'ৰা আপুনি গভৰ্ণমেণ্ট স্কুলত পঢ়িছে মই কেনেকৈ দিম তো তেনেকুৱা কৈ পেলাই আপুনি সংগ দিব নিবিচাৰে বেয়া ল'ৰা ভাল ল'ৰা ডিছক্ৰিমিনেট কৰি পেলাই আল্টিমেট আপোনাৰ সন্তানটি মানে তেওঁ এক্টিভিটি যিখিনি কৰিবৰ প্ৰয়োজন আছিলে যিমানখিনি এনাৰ্জি ভিতৰত গেইন কৰিলে সেই এনাৰ্জিখিনি ইউজ কৰিবলৈ লাগিছিলে কিন্তু এনাৰ্জিখিনি ইউজ কৰিবলৈ নেপালে যাৰ ফলত এনেকুৱা প্ৰব্লেম দেখা দিয়ে বুজি পাইছোনে তো সেইকাৰণে এইখিনি অলপমান আমি চাব লাগিব এক্টিভিটি মানে আমাৰ নেথাকে একো এক্টিভিটি আগৰ ল'ৰা ছোৱালীক আমি বহুত বেছি এক্টিভ দেখা পাওঁ আজিকালি ল'ৰা ছোৱালী তেনেকুৱা এক্টিভ নাই আগত আপোনালোকে কি কৰিছিলে ফুটবল নাই ঘৰ কিনি নিদিয়ে আপুনি কি কৰে এই টেঙাটোকে ছিঙি ল'লে ফুটবল বনাই পেলাই খেলি ল'লে হয়নে তো আমাৰ এইবিলাক আজিকালিতো নাই তো তেনেকুৱা ক্ষেত্ৰত এইবিলাক প্ৰব্লেম হয় আৰু বিশেষকৈ এইটো কোনো ধৰণৰ মানে এটেনশ্যন মানে চিকাৰ বুলি কিছুমান ক'ব বিচাৰো ইমানে ই এক্টিভ এইটো কৈ থাকে সেইটো কৈ থাকে কোনোবাই চিঞৰি থকাটো সি বিচাৰে সেনেকুৱা বুলি আমি নিগেটিভ এটা লেবেলিং কৰি দিওঁ ল'ৰা ছোৱালীক একচুৱেল এইটো নিগেটিভ লেবেলিং কৰাৰ প্ৰয়োজন নাই ই একচুৱেল সেনেকুৱাই হৈ গৈছে যিহেতু এনাৰ্জিৰে ভৰা আমি মুঠতে ভাল ডাইৰেকশ্যন এটা দিব লাগে ইমানে এনাৰ্জি ভৰা আপুনি ভাবি চাওক আপুনি ইস্ত্ৰি এটা কি কৰিছে গৰম কৰি ৰাখিছে পুৰা গৰম হৈ গৈছে সেই এনাৰ্জিখিনি যদি আপুনি বেলেগত ইউজ কৰি যদি আপুনি কাপোৰটো ইস্ত্ৰি মাৰি নিদিয়ে তেতিয়াহ'লে সেই ইস্ত্ৰিটো গৰম হৈ পেলাই ৰঙা হৈ কিবা এটা হৈ যাব বা কেৰাহীটো কথা আপুনি ভাবি চাওক আপুনি কেৰাহীটো আপুনি জুইত দি থৈ দিছে ভাজি বনাই থৈ দিছে ভাজি বনাই লৰাই থৈ দিছে ধুনীয়াকৈ সেই এনাৰ্জিখিনি ভাজিটোত সিজোৱাত কামত আহি গ'ল কিন্তু যেতিয়া আপুনি খালী কেৰাহীটো জুইত দি থৈ দিয়ে তেতিয়া কি হয় কেৰাহী ৰঙা হৈ যায় কিছুমানৰটো ফাটি যাব কিছুমানটো এনেকৈ কেৰাহীটো এনেকৈ হৈ যায় হয়নে নহয় আল্টিমেট আমাৰো ল'ৰা ছোৱালী তেনেকুৱা হৈ আছে এনাৰ্জি পুৰা পাই আছে 100% এনাৰ্জি পাই আছে কিন্তু এপ্লাই ক'ত কৰিব এতিয়া সেইকাৰণে আপোনালোকে কি কৰিব লাগিব অলপমান নেচাৰৰ লগত মিলাবৰ চেষ্টা কৰক নেচাৰত লৈ যাওক নেচাৰত হ'লে মানে কি হয় অলপ শান্ত পৰিৱেশ এটা পাব আৰু ল'ৰা ছোৱালীয়ে মানে নেচাৰৰ পৰা বহুতখিনি এবজৰ্ভ কৰিবৰ কাৰণে চাব মাইণ্ডটো শান্তিও অলপমান হ'ব পুৰা মেলা মানে কৰিব লাগে অলপমান ঠিক আছে তাৰ পাছত কিছুমান আছে পেৰেণ্টছে কিছুমান মিষ্টেক কৰে ইয়াত ঠিক আছে এতিয়া আমি লাহে ইয়াৰ মানে কেনেধৰণে সমাধান কৰিম সেইখিনি দিশলৈ আমি গতি কৰিম ঠিক আছে পেৰেণ্টছে কিছুমান মিষ্টেক কৰে যে নিগেটিভ লেবেলিং যিটো মই এতিয়া অলপ আগতে ক'লো নিগেটিভ লেবেলিং কৰি দিয়ে যে তই বদমাছ তই শুনিব বিচাৰিলে তই কথাবিলাক নুশুন তই কেলে কৰ বুলি কৈ পেলানি মানে একেবাৰে
হে ওলাই থকা মানে ল'ৰা ক্ষীণমিন ল'ৰাটোক আমি মাৰপিট কৰা ষ্টাৰ্ট কৰি দিওঁ ডেট ইজ ভেৰি ভেৰি বেড আৰু ওচৰ পাজৰ ল'ৰাবিলাক পেৰেণ্টছেও তাৰমানে তাক লেবেলিং কৰা ষ্টাৰ্ট কৰি দিয়ে ল'ৰাটো বহুত বদমাছ নেক্সট আৰু এটা থাকে সি পঢ়া শুনাত বৰ এটা এটেণ্টিভ নহয় সি ক্লাছত মাৰ্কছ নাপায় সি নোৱাৰে পেৰেণ্টছেও বেয়া পায় সি নিজৰ বস্তুৱে চম্ভালিব নোৱাৰে আমাৰ ৰিচেণ্টলি আমাৰ স্কুলত এনেকুৱা এটা কেছ হৈছে মানে ছোৱালীজনীক নতুন পেন এটা মাকে কিনি ধৰিছে অৱস্থা পাতি মানে বহুত বেছি এটা ফাইনেন্সিয়েলি চাউণ্ডো নহয় পেন 50 ৰুপিজৰ পেন এটা মানে গাত লাগে যেতিয়া আজি কিনিছো নেক্সট ডে দিনাখনে হেৰাই যায় ছোৱালীজনীক দিলে ছোৱালীজনী আনিলে আজি চালে লগৰ ল'ৰা ছোৱালীবোৰে ধেৰ দেখি পাইছে মেলিছে আৰু গধূলি পিছবেলা সময়ত পেৰেণ্টছৰ যেতিয়া মানে মাকে নিবলৈ আহিছে তেতিয়াই ছোৱালীজনীয়ে পেনটো হেৰুৱাই পেলালে এতিয়া আহিলে মাকৰ খং কি বোলে তোমাৰ নিজৰ পেনটো চম্ভালিব নোৱাৰা নেকি তো এনেকুৱা কৰি পেলাই মানুহৰ আগতে দুচাত মানে ছোৱালীজনীক পিটি দিলে এতিয়া আপুনি ভাবি চাওক সেই ছোৱালীজনীক কেনেকুৱা ধৰণৰ মেণ্টেলি তেওঁ প্ৰেছাৰাইজ পাইছে কেনেকুৱা মেণ্টেল ইম্পেক্ট পৰিলে সকলো মানুহৰ আগত তাক পিটি দিছে কাৰণ ছোৱালীজনী সেই আল্টিমেট এটা ডিজৰ্ডাৰত আছে যাৰ কাৰণে সি নিজৰ বস্তু কি কৰিব নোৱাৰে কেয়াৰ কৰি ল'ব নোৱাৰে ভালকৈ থৈ ল'ব নোৱাৰে সেই পাৰ্টিকুলাৰ বয়সত সেইকাৰণে ছোৱালীজনী বা ল'ৰাটোৱে তেনেকুৱা মিষ্টেকবিলাক কৰা হয় কিন্তু আমি কি কৰোঁ এনেকুৱা ক্ষেত্ৰত ভুল কৰি ছোৱালীজনীক আৰু তেনেকুৱা এটা মানে বেয়া অৱস্থালৈ ঠেলি দিওঁ তাক ডিছক্ৰিমিনেট কৰি তাক বিভিন্ন ধৰণেৰে মানে কথা শুনাই ছোৱালীজনী কিমান এটা মেণ্টেল প্ৰেছাৰ মোৰ মায়ে মোক বুজি পোৱা নাই কেনেকুৱাকে ভাবিব আপুনি ভাবিছো সেইকাৰণে অলপমান বুজিবৰ কাৰণে চেষ্টা কৰক যে ছোৱালীজনী বা ল'ৰাটো কিবা এটাতো প্ৰব্লেমত আছে যাৰ কাৰণে ছোৱালীজনী বা ল'ৰাটোৱে পঢ়িব পৰা নাই বা কামটো কৰিব পৰা নাই ঠিক আছে নেক্সট আছে পজিটিভ পেৰেণ্টিং ইয়াত আমি কি কৰিব লাগিব আৰু এই খংটো যে যিটো কথা ক'লো পেৰেণ্টছে যে পিটি দিলে এই কামটো কেতিয়াও নকৰিব লুজিং টেম্পাৰ আকৌ আপুনি ছোৱালীজনীক কণ্ট্ৰল ল'ৰাটোক কণ্ট্ৰল কৰিবলৈ যাওঁতে নিজৰ টেম্পাৰ যদি আপুনি হেৰুৱাই পেলাই তেতিয়াহ'লে ইট উইল বি ভেৰি ভেৰি ডেঞ্জাৰাছ ফৰ দ্য কিড এইবিলাক জিনিয়াছ কিড হয় আপোনালোক বহুত বেছি লাকি চ' ডেট ইজ ৱাই আপোনালোকে এনেকুৱা জিনিয়াছ ল'ৰা ছোৱালী পাইছে খালি ভাল ডাইৰেকশ্যন দিবলৈ চেষ্টা কৰক ঠিক আছে অলপ সময়ত দেৰিকে শিকিব দুই এটা কথা কিন্তু যেতিয়া শিকিব সাংঘাতিককে শিকিব সকলো মানুহকে মানে আচৰিত কৰি দিয়াকে শিকিব সেইকাৰণে অলপমান সময় দিবলৈও চেষ্টা কৰিব আৰু নিজেও অলপমান ঠিক হ'ব চলো সেইখিনিৰ ওপৰতে কথা পাতিম এতিয়া পজিটিভ পেৰেণ্টিং কেনেকৈ কৰিব পজিটিভ ডাইৰেকশ্যন দিব যেনেকে এনাৰ্জি বহুত আছে তাৰ ঠিক আছে এনাৰ্জি বহুত আছে পঢ়াৰ সময়তে সি ভৰি চৰি হিলাই থাকে কিবা কিবি কৰি থাকে এইটো যেনিবা এইটো পেন আছে ঠিক আছে এইটো পেন আছে ই এনেকে কৰি আছে এতিয়া আমি কওঁ যে আৰে ইয়াৰ কি কৰি আছো এইটো বেয়া সি মানে কি হয় তাৰ মনটো নবহে পঢ়াত ইফাল সিফাল কৰি থাকে পঢ়া সময়তে যদি হে পঢ়ি আছে এটা চাইডত যেনিবা পেনটোৱে দি দিলে সি নিজৰ এনাৰ্জিটো ইয়াত ৱেষ্ট কৰি আছেতো গুচি গৈ আছে তো তাৰ মনটো চাগে বেলেগত নাযাবও পাৰে কাৰোবাৰ ভৰি হিলাই আছে ঠিক আছে এনেকে হিলাই আছে তাৰ এনাৰ্জি বহুত সি একে থিয়েটাৰ থাকিব নোৱাৰে সি মোশন কৰি থাকে চ' এনেকুৱা দিশত আমি কি কৰিম তো আমি ডেফিনেটলি তাৰ এনাৰ্জিখিনি ক'ৰবাতো ইউজ কৰিবৰ কাৰণে চাব লাগে আমাৰ স্কুলতো দুই এটা ল'ৰা ছোৱালী তেনেকুৱা আছে আমি ট্ৰাই কৰিছোঁ তেনেকুৱা ক্ষেত্ৰত আপুনি চেষ্টা কৰক যে এনেকুৱা এক্টিভিটি কিছুমান কৰাই থাকিবলৈ যাওক যাতে কৰি থাকক সি যেনিবা হোমৱৰ্ক কৰি আছে সি কৰিবলৈ মন গৈছে পেনটোকে দি দিয়ক আপত্তি নাই কিন্তু তাক মানে কনচেনট্ৰেট কৰিবলৈ দিয়ক কিন্তু যিহেতু আজিকালি কি হৈছেগে পঢ়াই থকাৰ সময়তে ককা আইতাই টিভি চাই আছে ইফালে দুটাই কাজিয়া লাগি আছে ইফালে দুটাই কিবা কথা পাতি আছে এই ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনটো মানে মাল্টিটাস্কিং কৰে কি কৰে মাল্টিটাস্কিং হয় ন ইণ্টাৰেষ্টিং মাল্টিটাস্কিং কৰে ইফালৰ ব্ৰেইনৰ কথাও ই ল'ব চাই ইফালেও চাই কিন্তু যিটো কৰি আছে সেইটোত মানে 100% সি ল'ব পৰা হোৱা নাই চ' সেইকাৰণে তাৰ 100% যদি ইয়াত দি দিয়ে নহয় ফিৰতো আপ সোচো আপুনি ভাবি লওক বল্লে হৈ গ'ল তো সেইকাৰণে এটা জেগাত আনিবৰ কাৰণে পেনটো দি দিয়ক ঠিক আছে পাজলটোৱে জানিবা এনেকে কৰাই আছে কৰি আছে পাজলটো অলপ দিগদাৰ হ'বও পাৰে কিন্তু ইয়েছ কিবা এটা মুঠতে দিয়ক যাতে তাৰ এনাৰ্জিটো তাত সোমাই থাকক আৰু তাক যিটোত পঢ়ি আছে তাত ষ্টেবল কৰিব পাৰে ঠিক আছে হা তো তেনেকুৱা নিচিনা কৰা চেষ্টা কৰক আৰু পাৱাৰ অফ টাইম ৱৰ্ক কিছুমান মানে আমি কি আছিলে কিছুমান আমি কাম কৰিব লাগিব এনেকুৱা বুলি ক'ব লাগিব একেলগে মিলি আমি কৰিব পাৰোঁ মানে টুগেডাৰহে আমি এইটো প্ৰব্লেম সলভ কৰিব পাৰিম আকৌ একেলগে কৰিলেহে এইটো যিমান ডক্টৰৰ ওচৰত গ'লেও কিবা কৰিলেও ডক্টৰে কনচাল্টে কৰিব যিখিনি কথা কৈছোঁ সেইখিনি কৰাব তেও আপোনালোকে ডক্টৰ কনচাল্ট কৰিব কিন্তু যেনেকে মানে এতিয়া আমি ভাবোঁ যে এই মাকে চাব আৰু দেউতাকে কি কৰে বিশেষকৈ পইচা ঘটা মেচিনৰ নিচিনা মানে আপুনি অকল এটিএম নহয় যি অকল দেউতাই আজি মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক কৈছোঁ আপোনালোক এটিএম মেচিন নহয় আপোনালোক কাৰোবাৰ পিতৃ হয়
সেইকাৰণে আপোনালোকৰ দায়িত্ব আছে মানে সন্তানে মাতৃৰ লগতে পিতৃৰ মৰমটো বিচাৰে ফাদাৰৰ লাভটো বিচাৰে মৰমটো বিচাৰে তো আপুনি কি কৰিব ৰাতিপুৱা অলপমান টাইম দিলে বা গধূলি অলপমান টাইম দিয়াৰ চেষ্টা কৰিব এনেওতো আপুনি কামৰ পৰা আহিব কিছুমান পেৰেণ্টছক এনেকুৱা দেখা যায় কামৰ পৰা আহিলে অহাৰ পাছত আকৌ ফোনত লাগি থাকিব একদম ফোন 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 ল'ৰাটোক অকণ সময় নিদিয়ে সেনেকে হ'লেতো কেতিয়াও নহ'ব কাইলৈ যেতিয়া ল'ৰা বেয়া হ'ব তেতিয়া আপুনি ক'ব যে ইয়াৰ কি হৈ গ'ল মই ঠিক নকৰিলোঁ সময় আছে আপোনালোকৰ সন্তানক ঠিক কৰাৰ সেইকাৰণে এতিয়াই আপোনালোক ঠিক হৈ যাওক ঠিক আছে তো ফাদাৰে অলপমান এফৰ্ট দিব লাগিব পেৰেণ্টিঙত একচুৱেল ফাদাৰে যিবিলাক মানে গেম যেনেকৈ খেলে ফুটবল হওক বা ভলীবল হওক ইভিনিং সময়ত গধূলি সময়ত খেলাবৰ কাৰণে লৈ যাওক এতিয়া বহুত সময়ত দেখা পাওঁ যে ল'ৰা ছোৱালী ঘৰতে বহি থাকে একো নকৰে পেৰেণ্টছে যোগ আৰু খেলাবলৈ লৈ যাওক বাহিৰত দুই এটা ফিল্ড আপোনালোকৰ নিয়াৰেষ্টত থাকিব পাৰে সেই ফিল্ডত খেলাবৰ কাৰণে লৈ যাওক তেতিয়া ল'ৰাই কি ফিল কৰিব এনাৰ্জিখিনি তাত সোমোৱাবৰ কাৰণে সময় পাব তেতিয়া ল'ৰাই ঠিক হৈ থাকিব কিন্তু যেতিয়া সেই এনাৰ্জিখিনি আউট কৰিবলৈ নাপাব তেতিয়াহ'লে নিজৰ ভিতৰতে সি যি টি উৎপাত লগাই থাকিব ঠিক আছে আৰু ঘৰৰ যিবিলাক মেম্বাৰ আছে সেই মেম্বাৰসকলকো এইটোৰ বিষয়ত আপোনালোকে আলোচনা কৰাব এইটো কোনো ধৰণৰ বেমাৰ নহয় ভয় নাখাব আকৌ দেই ইয়াৰ কোনো এক্সৰে নহয় চিটি স্কেনো নহয় সেইকাৰণে আপুনি ফিল কৰিহে এইটো বস্তুটো গম পাব চলো তাৰ পাছত ফাদাৰে এইখিনি কথা কাম কৰিলে আৰু ইয়াৰ ভিতৰত আকৌ আৰু কিছুমান থাকে আমি যেনেকৈ আজিকালি ফুৰাবলৈ লৈ যোৱাৰ কথা কৰোঁ ল'ৰা ছোৱালীক বহুত কিবা কিবি মানে কি হয় জাংক ফুড কিছুমান আমি খুৱাই দিওঁ চাও হোক বাৰ্গাৰ হোক পিজ্জা হোক এনেকুৱা ধেৰ কিবা কিবি ফাষ্ট ফুড বাগেৰা খুৱাই দিওঁ এইবিলাকৰ কাৰণেও ল'ৰা ছোৱালীৰ এইখিনি হোৱাৰ চান্সেছ বেছি থাকে মানে ভাল নহ'ব কণ্টিনিউৱাছ হৈ থাকিব এইখিনি ক্ষেত্ৰত আপোনালোকে কি কৰিব এলকালাইনযুক্ত ফুড আপোনালোকে দিব যিবিলাক মানে ভেজিটেবলছত পৰিব তেনেকুৱা কিছুমান ফুড আপোনালোকে দিব ল'ৰা ছোৱালী তেতিয়া গ্ৰ'থ হ'বৰ কাৰণে ভাল হ'ব এইবিলাকত সহায় কৰিব ঠিক আছে আৰু দ্বিতীয় কথাটো হৈছে ফিজিকেল এক্টিভিটি যিটো মই ক'লোঁ পেৰেণ্টছৰ লগত কৰাব ডান্সিং হ'ল আৰু ছেকেণ্ড এটা আছে সেইটো একেবাৰে টিম ৱৰ্ক হ'ব আমাৰ কি হ'ব টিম ৱৰ্ক য়োগা বা মেডিটেশ্যন ৰাতিপুৱা শুই উঠি আপোনালোকে এনেকুৱা এটা হেবিট বনাওক যে ঘৰৰ ফেমিলিৰ সকলো মেম্বাৰে উঠি পেলানি একদম চিৰিয়েলি য়োগা এটা কৰক বা মেডিটেশ্যন এটা কৰক বা গধূলি ৰাতিপুৱা কৰিলে বিশেষকৈ ভাল গধূলি এটা কৰি তেনেকুৱা কৰি দিওঁ আৰু সেইটোৱে পৰিৱেশটো ভাল কৰে কোৱালিটি টাইমো আমি সকলোৱে পালোঁ তো তেনেকুৱা কৰিলেও বহুতখিনি আমাৰ কি হয় এইখিনিৰ পৰা বচাৰ এটা চান্সেছ আহি যায় ল'ৰা লাহে লাহে একেবাৰেতো কণ্ট্ৰলত আহি নাযায় কিন্তু লাহে লাহে কণ্ট্ৰলত আহি যাব আপোনালোকে বেছিক সৰু সৰু ভিডিঅ' মই বনাবলৈ কাৰণে চাম আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কি কৰিব কমেণ্ট কৰিব মোৰ ল'ৰাটো এইটো প্ৰব্লেম আছে এতিয়া এংগাৰ ইছ্যু আছে সেই এংগাৰ ইছ্যুৰ কাৰণেও এটা ভিডিঅ' মই বনাব লাগিব অকল এংগাৰৰ ওপৰত ভিডিঅ' বনাম যে ল'ৰা ছোৱালী এংগ্ৰি যিটো হয় তাক কেনেকৈ কণ্ট্ৰল কৰিব ঠিক আছে অলপমানকৈ মই দুই এটা ভিডিঅ'ত মই কৈছিলোঁ এতিয়া এই যিটো ADHD হ'লে অটিজম নহ'বও পাৰে অটিজমো সেই এনেকুৱা ধৰণৰে হয় ঠিক আছে তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনি ৰিকুৱেষ্ট মই কৰিলোঁ মানে মোৰ এনাৰ্জি মোৰ ছাকচেছফুল সদায় মনত ৰাখিব আপোনাৰ ল'ৰা ছোৱালীৰ গাত এনাৰ্জি বেছি আছে চ' ডেট ইজ ৱাই তেওঁলোকে বিভিন্ন ধৰণৰ এক্টিভিটি কৰে তো এই এক্টিভিটি এই এনাৰ্জিয়ে ল'ৰা ছোৱালীক কি কৰিব ছাকচেছফুল কৰিব সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ সকলোৱে কথাবিলাক বুজি পাইছে যিমান পাৰে কমেণ্ট কৰক কেনেকুৱা পাইছে কেনেকুৱা ভিডিঅ' লাগে তেনেকুৱা কমেণ্ট কৰক আৰু সদায় মনত ৰাখিব মোৰ এনাৰ্জি মোৰ ছাকচেছফুল